বন্ধুসকল আজিৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম যে বিনামূলীয়া চৰকাৰী লেট্ৰিনৰ বাবে অনলাইন এপ্লাই কৰক। 2022 নতুন স্কিম হয় আৰু এইটো এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ এইটো ভেৰিফিকেশ্যন হ'ব। হোৱাৰ পিছত ডাইৰেক্ট আপোনাৰ একাউণ্টত 15,000 টকা সোমাব আৰু এইটো ক'তো যাব নালাগে। আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে ঘৰত বহি থাকি এইটো এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা একেলগে চাব। আৰু 2022 বৰ্ষৰ চহৰ অঞ্চলত যিটো লেট্ৰিনৰ বাবে যিটো এপ্লাই আছিলে সেইটো সাৰ্ভে কৰা হৈছিল। ভিলেজত যিবোৰ পাইছিলে সেইবোৰ সাৰ্ভে কৰা হৈছিল। সাৰ্ভে কৰাৰ পিছত যিসকলে সাৰ্ভে কৰিছিল তেওঁলোকে যদি এইটো সঠিক তথ্যটো দি দিছে, যদি ইলিজিবল হৈছে দিছে আৰু যদি হোৱা নাই তেতিয়াহ'লে দিয়া নাই। কিন্তু এইটোৰ ক্ষেত্ৰত আপোনালোকৰ কোনো সাৰ্ভে নহয়। আপোনালোকে যদি অনলাইনতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। যদি আপুনি ইলিজিবল হয় তেতিয়া আপোনাৰ একাউণ্টত ডাইৰেক্ট 15,000 টকাকৈ সোমাই দিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকে নিজে আপোনাৰ মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। তো তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তৎক্ষণাত নটিফিকেশ্যন যোগে পাই যাব। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ছিলেক্ট কৰি ল'ব। তো মই গুগলটো ছিলেক্ট কৰিছোঁ, আপোনালোকে ছিলেক্ট কৰিব। কৰাৰ পিছত চাৰ্চ বাটনত চাৰ্চ কৰিব HBM.gov.in HBM.gov.in। আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে, এইটো আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা অপশ্যন দেখা পাব, এটা পেজ খোল খাব আৰু ইয়াতে নিশ্চয় দেখা পাইছে এই যে লগইন স্বচ্ছ ভাৰত মিছন, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ খোল খাব। মই আপোনালোকক বিতৰণ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা একেলগে চাই থাকিব। তো আপুনি কি কৰিব, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখা পাব নিশ্চয় আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাইছে। আপুনি স্ক্ৰল কৰি চাব। এতিয়া ধৰক ইয়াতে আছে চাইন ইন কোনে কৰিব পাৰিব, যে ৰেজিষ্ট্ৰেশ্যন যোনে কৰিছিলে আগতে সিয়ে চাইন ইন কৰিব পাৰিব। আৰু যোনে প্ৰথমবাৰৰ বাবে এইটো এপ্লাই কৰি আছে তেতিয়াহ'লে তেওঁ কি কৰিব, এই চিটিজেন ৰেজিষ্ট্ৰেশ্যন নিশ্চয় দেখা পাইছে, এইটোত ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰাৰ পিছত নতুন এটা অপশ্যন আপোনালোকে দেখা পাব। মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ইয়াতে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে নিশ্চয় দেখা পাইছে ইয়াতে আহিছে যে মোবাইল নাম্বাৰটো আপুনি ইয়াতে দিব লাগিব। ইয়াতে আপুনি মোবাইল নাম্বাৰটো দিব। তাৰপিছত আপোনাৰ নেমটো কি হয়, তাৰপিছত আপুনি জেণ্ডাৰ কি হয় এইটো দি দিব। ইয়াতে নিশ্চয় দেখা পাইছে। তাৰপিছত আপুনি স্ক্ৰল কৰিব। ইয়াতে আপুনি দেখা পাইছে আপোনাৰ ৰেচিডেঞ্চিয়েল এড্ৰেছটো বিচাৰিছে। আপুনি ৰেচিডেঞ্চিয়েল এড্ৰেছটো ইয়াতে ফিল আপ কৰিব। তাৰপিছত আপোনাৰ ষ্টেট নেম কি হয়, আপুনি ষ্টেট নেম ইয়াৰ পৰা ছিলেক্ট কৰিব। নিশ্চয় ইয়াতে দেখা পাইছে, ছিলেক্ট কৰিব। তো তাৰপিছত আপুনি কি কৰিব, কেপচা কোডটো ইয়াতে এণ্ট্ৰি কৰিব। তাৰপিছত আপুনি ছাবমিট কৰি দিব। মই আপোনালোকক এইটো দেখুৱাই দি আছোঁ, নিজে কৰি দেখুৱাই দি আছোঁ। এতিয়া চাব, মই কি কৰিছোঁ, ফিল আপ কৰিছোঁ। এতিয়া আমি ছাবমিট কৰি দিম। ছাবমিট বাটনত যেতিয়া ক্লিক কৰিছোঁ, ইয়াতে নিশ্চয় দেখা পাইছে ইউ হেভ ছাকচেছফুল ৰেজিষ্টাৰ, কাইণ্ডলি ইউজ ৰেজিষ্টাৰ মোবাইল নম্বৰ এজ লগিং ID এণ্ড লাষ্ট 4 ডিজিট এজ পাছৱৰ্ড ফৰ লগিন। অৰ্থাৎ আপুনি যোনটো মোবাইল নম্বৰ দিছে সেইটো মোবাইল নম্বৰ আপুনি ৰেজিষ্টাৰ মোবাইল নম্বৰটো ব্যৱহাৰ কৰিব। সেইটো হৈছে লগইন ID। আৰু যিটো আপোনাৰ পাছৱৰ্ড আছে সেইটো আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ শেষৰ 4টা নম্বৰ আপুনি কি কৰিব, সেইটো পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তো এতিয়া চাওক মই কি কৰিম, লগইন কৰিম। এতিয়া কি কৰিব, আপুনি কেপচা কোডটো ইয়াতে টাইপ কৰিব আৰু ইয়াতে কেপচা কোডটো আপুনি কি কৰিব, বহাই দি পেলাই আপুনি কি কৰিব, চাইন ইনত ক্লিক কৰিব। তো নিশ্চয় দেখা পাইছে মই কি কৰিছোঁ, কেপচা কোডটো বহাই দিছোঁ আৰু ইয়াতে কি কৰিম, চাইন ইনত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব ইয়াতে যে নতুন এটা পেজ খোল খাব ইয়াতে। আৰু এইটো আপুনি স্কিপ কৰিব। ইয়াতে চাই ল'ব যে চেঞ্জ পাছৱৰ্ড, আপুনি পাছৱৰ্ড যিটো দিছিলে এইটো চেঞ্জ কৰিব লাগিব। ইট ইজ মেণ্ডেটৰী টু চেঞ্জ পাছৱৰ্ড আফটাৰ ফাৰ্ষ্ট টাইম লগইন। আপুনি এইটো কিন্তু বাধ্যতামূলক হয়, এইটো চেঞ্জ কৰিব লাগিব। আপুনি এতিয়া কি কৰিব, ইয়াতে অল্ড পাছৱৰ্ডটো দি দিব। তাৰপিছত আপোনাৰ নিউ পাছৱৰ্ড দিব।
যিটো স্ক্ৰীনত দেখা পাইছে এনেকুৱা টাইপৰ পাছৱৰ্ডটো দি দিব। তাৰপিছত কনফাৰ্ম পাছৱৰ্ড আৰু সেই পাছৱৰ্ডটো আপুনি ৰিপিট ইয়াতে লিখি দিব। ঠিক আছে, মই কৰি আপোনালোকক দেখুৱাই দি আছোঁ। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে ইয়াতে অলপ মন কৰিব যে পাছৱৰ্ড শুড বি মিনিমাম 8 characters at least 1 alphabet in upper case, 1 alphabet in lower case, 1 number and 1 special character। আপুনি স্ক্ৰীনত দেখা পোৱা মতে এনেকুৱা ধৰণৰ পাছৱৰ্ডটো বনাব লাগিব। সেইমতে আপুনি পাছৱৰ্ডটো বহাই দিব। ঠিক আছে, মই দেখুৱাই দিম, আপোনালোকে চাই থাকক। এতিয়া মই কি কৰিম, এই চেঞ্জ পাছৱৰ্ডত ক্লিক কৰিম। এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো চেঞ্জ হৈ গ'ল। ইয়াতে নিশ্চয় দেখা পাইছে, ইয়াতে আপুনি দেখা পাইছে যে পাছৱৰ্ড হেজ বিন চেঞ্জড ছাকচেছফুলি। পাছৱৰ্ডটো চেঞ্জ হৈছে, গতিকে এইবাৰ আমি এপ্লাই কৰিব লাগিব। তো চাই থাকক, মই দেখুৱাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপোনালোকৰ আগত এটা সৰু ৰিকুৱেষ্ট থাকিব যে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে অন্ততঃ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইটোৱে মোৰ সৰু এটা ৰিকুৱেষ্ট আপোনালোকৰ আগত। ডিয়াৰ ভিউৱাৰ্ছ, এতিয়া আপোনালোকে কি কৰিব, এই হোমত ক্লিক কৰিব। মই দেখুৱাই দি আছোঁ। এতিয়া হোমত আপোনালোকে কি কৰিব, এই যে লেফ্ট ছাইডত 3 ডটৰ এটা চিহ্ন দেখা পাইছে, ইয়াতে আপোনালোকে কি কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ অপশ্যনবোৰ দেখা পাব। ফাৰ্ষ্ট অপশ্যনটো আছে নিউ এপ্লিকেশ্যন, ছেকেণ্ড অপশ্যন আছে ভিউ এপ্লিকেশ্যন আৰু থাৰ্ড অপশ্যনটো হৈছে চেঞ্জ পাছৱৰ্ড। তো আপুনি কি কৰিব, নিউ এপ্লিকেশ্যন এইটোত ক্লিক কৰিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা অপশ্যন আপোনালোকে দেখা পাব। আৰু এইটো হৈছে IHHL এপ্লিকেশ্যন ফৰ্ম। এইটো আপুনি ফিল আপ কৰিব লাগিব। মই ফিল আপ কৰি আপোনালোকক দেখুৱাই দিম। কিন্তু বিশেষকৈ আপোনালোকে এটা কথা মন কৰিব যে যোনটো অপশ্যনত এই ষ্টাৰ চিহ্ন দেখা পাব, ৰঙা ষ্টাৰ চিহ্ন, এইটো কিন্তু ফিল কৰাটো বাধ্যতামূলক। ইয়াতে লিখাই আছে ওপৰত যে ফিল্ডছ মাৰ্ক ষ্টাৰ চিহ্ন আৰ মেণ্ডেটৰী। অৰ্থাৎ এই ষ্টাৰ চিহ্নটো কি কৰিব লাগিব, আপুনি ফিল আপ কৰিবই লাগিব। তো এতিয়া আপোনালোকক আমি দেখুৱাম, ফিল আপ কৰি দেখুৱাম। প্ৰথম আছে ষ্টেট নেম। আপোনাৰ ষ্টেট নেমটো ছিলেক্ট হৈ আছে, যদি নাথাকে আপুনি ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ আছে ইয়াতে ডিষ্ট্ৰিক্ট নেম, আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় এইটো আপুনি ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ব্লক নেম কি হয় আপুনি এইটো ছিলেক্ট কৰিব। মই ব্লকটো দি আছোঁ, আপোনালোকে চাই থাকিব। তো তাৰপিছত আপোনাক কৈছে পঞ্চায়ত নেম, আপোনাৰ পঞ্চায়ত কি হয় এইটো দি দিব। তাৰপিছত আপোনাৰ ইয়াতে লিখা আছে ভিলেজ নেম, আপোনাৰ ভিলেজ কোনটো হয় এইটো আপুনি দি দিব। তাৰপিছত আপোনাৰ হেবিটেশ্যন নেম, আপোনাৰ হেবিটেশ্যন নেম কি হয় এইটো আপুনি দি দিব। তাৰপিছত আপোনাৰ কি আছে ছেকশ্যন বি, টয়লেট অনাৰ্ছ পাৰ্টিকুলাৰ, অৰ্থাৎ যোনে এইটো টয়লেটৰ বাবে আবেদন কৰি আছে তেওঁৰ কিন্তু ইয়াতে পাৰ্টিকুলাৰ ডকুমেণ্টখিনি দিব লাগিব। কি কি ডকুমেণ্ট লাগিব চাই ল'ব। ইয়াতে প্ৰথমতে আছে দ্য নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। ইয়াতে আধাৰ কাৰ্ড মতে আপোনাৰ আধাৰ কাৰ্ডত কি নাম আছে সেই নামটো ইয়াতে টাইপ কৰিব। তাৰপিছত নেক্সট আছে আধাৰ নম্বৰ, আপোনাৰ আধাৰ নম্বৰটো দি দিব। তাৰপিছত নেক্সট চাই ল'ব কনচেণ্ট অফ বেনিফিচিয়াৰী হেজ বিন টেকেন ফৰ ভেলিডেটিং আধাৰ কাৰ্ড নাম্বাৰ ইজ দিছ পৰ্টেল। অৰ্থাৎ এইটো ভেলিডেটিং কৰিব লাগিব আৰু এইটো আপুনি কি কৰিব, টিক মাৰ্ক দিব। তাৰপিছত আপুনি কি কৰিব, ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰিব। আধাৰ নম্বৰ যেতিয়া ভেৰিফাই হ'ব তেতিয়া আপুনি কি কৰিব, স্ক্ৰল কৰিব। ইয়াতে লিখা আছে আপোনাৰ ফাদাৰ নেম অবলিক হাজবেণ্ড নেম, এইটো ইয়াতে দি দিব। জেণ্ডাৰ কি হয় এইটো দিব, কেটাগৰী কি হয় এইটো দিব। তাৰপিছত আপোনাৰ ছাব কেটাগৰী কি হয় এইটো দিব। ইয়াতে ছাব কেটাগৰীটো ফিল আপ কৰিব। তাৰপিছত আপোনাৰ কাৰ্ড টাইপ কি কাৰ্ড টাইপ হয় এইটো দি দিব। তাৰপিছত কাৰ্ড নম্বৰটো দি দিব। আপোনাৰ ইয়াতে মোবাইল নাম্বাৰটো দিব কৈছে, এইটো মেণ্ডেটৰী নহয়, যদি আছে দি দিব, নাথাকিলে নাই। ইমেইল আইডি যদি আছে দি দিব আৰু নাথাকিলে নাই, একো আপত্তি কৰা নাই। কিন্তু ইয়াতে এইটো ফিল আপ কৰাটো বাধ্যতামূলক। এড্ৰেছটো আপোনাৰ এড্ৰেছ ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে আছে ছেকশ্যন চি বেংক একাউণ্ট ডিটেইলছ। আপোনাৰ বেংক একাউণ্ট ডিটেইলছটো ইয়াতে দিব লাগিব। প্ৰথমতে দিব আপুনি IFSC কোডটো দিব। তাৰপিছত ন' ইয়'ৰ IFSC কোড, আপুনি এইটো IFSC কোড জানিবও পাৰিব যদি আপোনাৰ মনত নাই। তাৰপিছত আপোনাৰ ইয়াতে কি থাকিব, যদি IFSC কোডটো আপুনি ফিল আপ কৰে তেতিয়াহ'লে আপোনাৰ এইবোৰ অট'মেটিক কি হ'ব,
ফিল আপ হৈ যাব। নিশ্চয় দেখা পাইছে এনেকৈ ফিল আপ কৰিব। কৰাৰ পিছত ইয়াতে চাব একাউণ্ট নাম্বাৰটো আপোনাৰ দিব লাগিব ইয়াতে। তাৰপিছত কনফাৰ্ম একাউণ্ট নাম্বাৰটো কৰিব লাগিব এইটো। তাৰপিছত এটা বস্তু ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে যে স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুক। আপোনাৰ পাছবুকৰ প্ৰথম পৃষ্ঠাটো আপুনি কি কৰিব লাগিব, এইটো স্কেন কৰিব লাগিব। আৰু এইটো PDF ফাইল বা JPG বা PNG এইটো কি কৰিব লাগিব, ফাইলটো বনাব লাগিব। বনাই পেলাই আপুনি ইয়াতে আপলোড কৰিব লাগিব। এইটো লক্ষ্য কৰিব ইয়াতে কিছুমান নোট আকাৰে দিয়া গৈছে যে অনলি PDF, JPG, PNG আৰ এলৱেড। ইমেজ মাষ্ট বি ক্লিয়াৰ এণ্ড চাইজ লেছ দেন 200 KB বুলি লিখা আছে। আৰু ইয়াতে পাছবুক অফ এপ্লিকেণ্ট, আৰু যোনে এইটো এপ্লাই কৰিব সেই তাৰে পাছবুকটো হ'ব লাগিব, বেলেগতো দিলে ইয়াতে নহ'ব। গতিকে এই পাছবুকটো কিমান KBৰ ভিতৰত হ'ব লাগিব, 200 KBৰ ভিতৰত হ'ব লাগিব। নিশ্চয় বুজিয়ে পাইছে। গতিকে আপোনালোকে পলম নকৰি এইটো কি কৰক, এপ্লাই কৰক। এপ্লাই কৰাৰ পিছত আপোনাৰ ডকুমেণ্টখিনি ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ একাউণ্টত ডাইৰেক্ট 15,000 টকা আপুনি লাভ কৰিব। তো আশা কৰোঁ বন্ধুসকল আপোনাৰ 15,000 টকা পাওঁতে খুব সময় নালাগে। আপুনি ঘৰত বহি এইটো এপ্লাই কৰিব পাৰিব, এক পইচাও কাকো দিব নালাগে। আপুনি পলম নকৰাকৈ এইটো এপ্লাই কৰক। আৰু এই পইচাটো এতিয়া দিয়া নিদিয়া এইটো চৰকাৰৰ কথা, এইটো মোৰ কথা নহয়। গতিকে আপোনালোকে এইটো এপ্লাই কৰি চাব পাৰে। আৰু এপ্লাই কৰাৰ শেষত হয়তো আপোনাৰ যদি ডকুমেণ্ট ঠিকেই আছে বা আপোনাৰ ভেৰিফাই হোৱাৰ পিছত আপোনাৰ যদি ভেৰিফাইড হয়, তেতিয়াহ'লে যদি এলিজিবল হয়, তেতিয়া আপুনি কিজানি পইচাটো পাই যাব। গতিকে পলম নকৰি এপ্লাই কৰক। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে, সৰু এটা ৰিকুৱেষ্ট আপোনালোকৰ আগত যে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু নিজে যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তৎক্ষণাত আপোনালোকে ন'টিফিকেশ্যন যোগে পাই যাব। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে সামৰিছোঁ। থেংক ইউ।